Hello everyone, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো বহুত ভালে আছে। আজি এটা ধুনিয়া ভিডিঅ' লৈ আহিছো। আশা কৰো আপোনালোকে ভাল পাব আৰু হেখলৈকে চাব। আৰু এতিয়া মই অলপ বজাৰলৈ ওলাই যাওঁ বুলি ভাবিলো, তাকে ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিও। আপোনালোকে চাই যাব কি দেখাব পাৰো নোৱাৰো, তেনেহলে বলক গৈ থাকো, নহলে দেৰি হৈ যাব। যেহেতু ঠাণ্ডা দিন সোনকালে আন্ধাৰ হৈ যায়, সেইটো কাৰণে সোনকালে বলক যাওঁ আৰু দেখাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া মই এতিয়া ফুলৰ দোকান এখনলৈ আহিলো আৰু এয়া দেখিছেনে ইমান ধুনীয়া ফুল, কিন্তু বহুত দাম কৈছে জানেনে। তথাপিও এয়া ল'বতো লাগিবই আৰু এয়া লৈ ললো মই। আৰু এতিয়া কসমেটিকখনৰ এটা বস্তু ল'ব আছে, লৈ লওঁ। আৰু লৈ মেলি এতিয়া মই পাৰ্লাৰত সোমালো, যিহেতু মোৰ থ্ৰেডিং কৰিবলৈ আছিলে। ওলাই আহিছো, আন্ধাৰ হৈ গ'ল, যাওঁ আৰু এতিয়া ঘৰলৈ। এইখন দোকানৰ পৰাই মই টাব দুটামান ল'লোঁ, সেয়া দেখাব নহ'ল আৰু থাকি গ'ল। ঘৰত গৈয়ে দেখাম একেবাৰে। আৰু এতিয়া মই অটত যাম, যিহেতু অটৰ কাৰণে ৰৈ আছোঁ। এভৰিৱান, ঘৰ পালোহি আৰু বজাৰত তেনেকৈ ইমান ভিডিঅ' কৰা নহ'ল। মোবাইলটো উলিয়াই সোনকালে কেনেকৈ বজাৰখিনি কৰি ঘৰলৈ যাওঁ, আৰু আন্ধাৰো হৈ গ'ল যিহেতু মই যোৱা দেৰি হ'ল সেইকাৰণে। আৰু এতিয়া দেখাম বাৰু আপোনালোকক মই কি বজাৰ কৰিলোঁ। আৰু মই ড্ৰেছটো চেঞ্জ কৰি লওঁ, ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো কিন্তু চাই থাকিব দেই। হেল্ল' এভৰিৱান, মুখ হাত ধুই ফ্ৰেছ হৈ আহিলোঁ। একদম ভাগৰ লাগিছে দেই। বজাৰত গ'লে আৰু জানে খোজকাঢ়িবই লাগে, বজাৰৰ মাজত ভাগৰে লাগে মানে। আৰু বজাৰখিনি কৰিলোঁ, আপোনালোকক এতিয়া দেখাওঁ আৰু কি বজাৰ কৰিলোঁ। বিশেষ তেনেকৈ নাই বাৰু, সৰু সুৰা কিবাকিবি দৰকাৰ হৈ আছিলে, সেইখিনি আনিলোঁ। কাইলৈ আচলতে মেকআপৰ অৰ্ডাৰ এটাও আছে, তাৰ কাৰণেও মানে বস্তু দুটামান আনিব লগা আছিলে। ফুল আনিলোঁ, যিটো কাইলৈ দৰকাৰ হ'ব মোক। এইটো আনিলোঁ। এইফালে তাত হেয়াৰ স্প্ৰে আনিলোঁ, মোৰ আগৰটো শেষ হৈ গ'ল সেইকাৰণে লৈ আহিলোঁ। আৰু এডাল কাজল, যিহেতু কাইলৈ লাগিব সেইকাৰণে লৈ আহিলোঁ। আৰু মোৰ যোনডাল ইউজ কৰি থাকোঁ মানে মেকআপৰ কাৰণে, সেইডাল মই বিচাৰি নাই পোৱা। আৰু এয়া ক্লিপ লৈ আহিলোঁ। তো এইখিনি আৰু সকলোৰে দৰকাৰ হৈ থকা বস্তুখিনি উলিয়াই নেদেখাওঁ আৰু আপোনালোকে গম পাইছেই, সৰু সুৰা। আৰু এইফালে ভেলভেটৰ বহুত দিনৰ পৰা আনিম বুলি ভাবি আছিলোঁ, আৰু আচলতে এইটো গৰম দিনত ইমান দৰকাৰ নাই যে, এতিয়া ঠাণ্ডা দিন সেইকাৰণে আনিলোঁ। ব্লেক কালাৰ, অকণমান চাইনিং আছে। এয়া এইটো এটা পিচ, আৰু এটা আনিলোঁ মেৰুন কালাৰ। এইটো ইয়াত বেছি ৰঙা দেখিছে, ইমানো ৰঙা নহয় আৰু অকণমান চাইনিং আছে। সেইটো মেৰুন কালাৰ। আৰু এইখিনিয়ে মোৰ বজাৰ আজি। এয়া আৰু মই দুটামান ফুলৰ পুলিও আনিছিলোঁ, এইকেইটা দেখাবলৈ ৰৈ গৈছিলে, সেইকাৰণে এতিয়া দেখাই দিছোঁ। এয়া এইটো এটা আৰু এইটো এটা, দুটা পুলি আনিলোঁ। আৰু এনেকুৱা কলা ৰঙৰ টাব 4টা আনিলোঁ, সেইকেইটাও দেখাই দিছোঁ। আৰু হেংগিং টাব মই টোটেল 5টা আনিছিলোঁ, দেখাওঁতে 3টাহে দেখাইছিলোঁ আৰু 2টা দেখাবলৈ ৰৈ গৈছিলে, সেইকাৰণে এতিয়া একেবাৰে ফুল চুল ৰুই মেলি আপোনালোকক দেখাই দিছোঁ। এয়া বজাৰৰ পৰা আহোঁতে চানা লৈ আহিছিলোঁ, আৰু ইয়াত লাল চাহ একাপ বাকী লৈছোঁ, ধুনীয়াকৈ খাই লওঁ। দুপৰীয়া সময়ত পাৰ্চেল 2টা আহিছিলে, এইকেইটা মই দেখাবলৈ ৰৈ গৈছিলে, ভাবিলোঁ এতিয়াই দেখাই দিওঁ কিনো আছে ইয়াৰ ভিতৰত। ডাঙৰটো মইশ্চাৰাইজাৰ, এইটো আইলেছেছ, আৰু এটা লেন্স দিছিলোঁ পেকৰ, আৰু সৰুটোৰ পৰা এইকেইটা ওলাইছে মাৰ্চৰ। এইখিনি আচলতে মোক দৰকাৰ হৈ আছিলে, সেইটো কাৰণে দিলোঁ অৰ্ডাৰ, আজি আহিলে। আৰু এইকেইটা মই আপোনালোকক দেখাইছোঁ বাৰু ছেটকেইটা কেনেকুৱা। আৰু এইকেইটা ছেটকেইটা দেখিছেনে, ইমান ধুনীয়া কালাৰ। এইটো এটা, আৰু এটা এইটো, আৰু এটা এইটো। খুব ধুনীয়া কালাৰকেইটা দেখিছেনে। মানে বজাৰলৈ গৈ অনাখিনিও দেখালোঁ আৰু পাৰ্চেল অহাখিনিও দেখালোঁ। আৰু এতিয়া মই বস্তুখিনি অলপ ৰেডি কৰি লওঁ, যিহেতু কাইলৈ সোনকালে যাব লাগিব। মই নাপাম আৰু উঠিব পাৰিম নাই সেইটোও নাজানো। উঠিবতো লাগিবই বাৰু,
তথাপিও এতিয়াই বস্তুখিনি সিজিল কৰি থ'লে ৰাতিপুৱা লৈ মেলি যাবলৈ সুবিধা হ'ব সেইকাৰণে মই বস্তুখিনি অলপ সিজিল কৰি লওঁ কি নিব লাগিব নালাগিব তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ দেখাবলৈ চেষ্টা কৰিম আৰু কি পাৰোঁ নহ'লে এইখিনি বস্তুখিনি মই চব সিজিল কৰি লওঁ মোৰ বক্সটোত ভৰাই লওঁ নহ'লে থাকি যাব বেগ চেগ পেকিং কৰা হৈ গ'ল আৰু এতিয়া ভাতটো খাই সোনকালে শুই যাওঁ কাৰণ কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু ৰাতিৰ সাজত এয়া লোকেল চিকেন এয়া মাছৰ পিটিকা নেমু আৰু ভাত তেনেকৈ লৈ লৈছোঁ খাই লওঁ আৰু হেল্ল' এভৰিৱান ঘৰে পালোহি তাত তেনেকৈ ভিডিঅ' কৰা নহ'ল আৰু যাওঁতে ঠিকেই গৈছিলোঁ অলপ টাইম মানে ঘৰটো বিচাৰোঁতে লাগিলে অলপ ভিতৰত হৈ যায় সেইটো কাৰণে আৰু গৈ পেলাই সেইকাৰণে ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ নহ'লে মানে লগালগ কাম ষ্টাৰ্ট কৰি দিলোঁ আৰু কৰা শেষ হোৱাৰ পাছতো কইনাজনীক উঠাম বুলি ভাবিছিলোঁ তাৰপিছতো আকৌ এজনী দুজনী এনেকৈ বহি দিছে যে কৰি দিবলৈ বুলি তেনেকৈ থাকিলে আৰু ছোৱালীজনীক কৈছিলোঁ কৰিবলৈ কিন্তু তাই কি কৰিলে ভিডিঅ' এনেকৈ চোৱা নাই বাৰু চাই পেলাই যদি দিব পৰা হয় দি দিম বাৰু আৰু এতিয়া মই ঘৰ পালোহি ফ্ৰেছ হৈ লওঁ আকৌ লগ পাই আছোঁ